নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমি অলপ ওলাই যাম, তেজপুৰৰ অলপমান জাগাবোৰ চাব যাম। আমাৰ জোৱাই আহিছে আজি আৰু ভণ্টি ৰেডি হৈ আছে। আমি ওলাই যাম অকণ ফুৰিবলৈ। জোৱাই আহিছে যিহেতু আজি পিছত বহিব লাগিব। হ'ব এই আমি অলপ ওলাই যাওঁ। এতিয়া 4:15-20 হ'ল, 5টাৰ আগত ঘূৰি আহিব লাগিব। জোৱাই আৰু এয়া ভণ্টি পিছফালে অলপ ফুৰি আহোঁ। বলক আমি ক'ত যাওঁ আপোনালোক লৈ যাম চাব। আমি ক'লৈ গৈ আছো নাজানো, এনেই ফুৰি আছো আৰু ৰাস্তাত। এইফালে ভণ্টিয়ে টিকটক বনাই আছে। চিৰিয়াছ মোডত গাড়ী চলাই আছে, নতুন ড্ৰাইভাৰ। বলক আমি ক'ত যাওঁ নাজানো কিন্তু গৈ থাকিম আৰু। মেইন ৰাস্তাটো ওলাবলৈ ইমান দূৰ নে? এইফালে দূৰ আছে। এইফালে চাওক, এইফালে গোটেই বাহনী। ৰাস্তাবোৰ চাওক, গোটেই কৃষ্ণচূড়া ফুলি আছে। এনে এংগল মিলিছে না তোৰ? এইফালে পুলিচ নাই, গতিকে এইফালে আমি গৈছোঁ। এটা বিহগুৰি ৰাস্তা হয়। এই ৰাস্তাবোৰ চাওক, আগতকৈ কিমান চাফা হৈছে ৰাস্তাবোৰ। আকাশখন চুই চাওঁ যেন লাগিছে, ইমান ধুনীয়া লাগিছে আকাশখন। তুমি পুৱাৰে খিৰিকী। আগতে ৰাস্তাত ইমান ভিৰ থাকে, গাড়ীবোৰ ৰখি ৰখি যাব লগা হয়। এতিয়া ভিৰ খুব কমি গৈছে, ৰাস্তাত ভিৰ নাই। আবেলিৰ পৰিৱেশ। এই ৰাস্তাটো চাওকচোন আপোনালোকে, ৰাস্তাটোৰ দুইফালে ইমান ধুনীয়া ওখ ওখ গছবোৰ থাকে। আৰু গোটেই অসমখনত যদি ৰাস্তাবোৰ এনেকুৱা হ'লহেঁতেন যে ৰাস্তাৰ দুইফালে ওখ ওখ গছবোৰ থাকে, দেখিবলৈও ভাল লাগে আৰু পৃথিৱীখনৰ কিছু সকাহ পায় গছ ৰুলে। গতিকে গছবোৰ ৰুব লাগে আচলতে, ৰাস্তাবোৰ দুই কাষে থাকক। মই তেনেকুৱা এখন অসমৰ কল্পনা কৰোঁ। আমি আগত নাযাওঁ আৰু আমি উভতি দিছোঁ। আগত যিহেতু চেকিং চলিব পাৰে, গতিকে আমি ইয়াৰ পৰা উভতি দিছোঁ। আমি ঘৰলৈ উভতিছো। 5টা বাজি গ'ল, 5:15 মান হ'ল এতিয়া। বৰ ধুনীয়া গোন্ধাইছে, কিবা মৰিছে আৰু খুব ধুনীয়া গোন্ধাই আছে, কিবা মৰিছে চাগে।
এই গছডাল চাওক, এই গছডাল চাওক, এই কৃষ্ণচূড়া গছডাল চাওক, ইমান ধুনীয়া লাগে। গছডাল চাওক, গছডাল। আমি ঘৰ পালোহি আৰু প্ৰায় 2 মিনিটমান ৰাস্তা আছে। আৰু আজিলৈ ব্লগটো ইমানেই। লকডাউন বেলেগ ক'তো যাবও নোৱাৰোঁ, ফুৰিব নোৱাৰোঁ, গতিকে এনেকৈ মাজে মাজে অকণ দেখাই থাকিম আপোনালোকক। আৰু ইয়াৰ পিছত লকডাউন খুলিব আমি বেলেগলৈ যাম। গতিকে আজিলৈ ইমানেই। যদি ব্লগটো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়া তুমি এবাৰ মোৰ ভণ্টি। আৰু এইৰো চেনেল এটা আহি আছে, জয় আৰু মোৰ ভণ্টিৰ। অতি সোনকালে মই লিংকটো মোৰ ডেছক্ৰিপশ্যনত দিম, মোৰ পিছৰ ভিডিঅ'টোত, সেইটোও শ্বেয়াৰ কৰিব। থেংক ইউ।